শদিয়াৰ পৰা ধুবুৰীলৈ তীব্ৰ প্ৰতিবাদ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ আচুৰ আছু কৰ্মীক আৰক্ষীয়ে কৰা নিৰ্মম প্ৰহাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ আছুৰ সোমবাৰে দুলীয়াজানৰ পিপলতল তিনিআলিত সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান আঞ্চলিক সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এদিন চৰকাৰখনে গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'ব পৰা নাই সেয়েহে গণতান্ত্ৰিক আন্দোলন কৰা ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ চলাইছে অত্যাচাৰ চলাইছে আমি যোৱা সেইদিনা তেজপুৰত আৰু যোৱাকালি শুৱালকুছিত হোৱা আছুৰ গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰিবৰ বাবে অসম চৰকাৰ গৃহ বিভাগে ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত আক্ৰমণ চলাইছে আৰু এই আক্ৰমণক আমি প্ৰতিহত কৰিবৰ বাবে আক্ৰমণক আমি বাধা দিবৰ বাবে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আজি প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি সকীয়াই দিছোঁ অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক আৰু ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত গণতান্ত্ৰিক আন্দোলন কৰা ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত বাধা দিয়া আৰু আক্ৰমণ কৰা বন্ধ কৰক দেওবাৰে শুৱালকুছিত আছু কৰ্মীসকলে বাহিৰ কৰা কা বিৰোধী আন্দোলনত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ পুলিচ প্ৰশাসনে আছু কৰ্মীসকলক নিৰ্মমভাৱে অত্যাচাৰ কৰা কাৰ্যৰ প্ৰতিবাদ জনাই আজি দুলীয়াজানত প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীসকলে যোৱা ৰাতি 31 জানুৱাৰী তাৰিখে শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ যি প্ৰতিবাদী কাৰ্যসূচীত বিজেপি নেতৃত্বাধীন চৰকাৰে পুলিচ প্ৰশাসনক ব্যৱহাৰ কৰি ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত যি আক্ৰমণ কৰিলে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ অতি শীঘ্ৰে এই আক্ৰমণৰ ফল কিন্তু আমি বিজেপি চৰকাৰৰ মন্ত্ৰী MLA কেইটাক দিম এইটো স্পষ্ট কথা আৰু অতি শীঘ্ৰে যদি কা বাতিল নকৰে কিন্তু আমাৰ আন্দোলন চলি থাকিব আৰু 21ত ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন আৰু অসমবাসী ৰাইজে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কা আমি নামানো কা আমাক নালাগে বিজেপি চৰকাৰ মুৰ্দাবাদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে আইন বাতিলৰ দাবীত যোৱা 31 জানুৱাৰী তাৰিখে শুৱালকুছিত আঞ্চলিক ছাত্ৰ সন্থাৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছিল জুৰুল সমদল এই কাৰ্যসূচীত পুলিচ প্ৰশাসনক ব্যৱহাৰ কৰি বিজেপি চৰকাৰে যি ছাত্ৰ সন্থা কৰ্মীৰ ওপৰত আক্ৰমণ কৰিলে আমি ধিক্কাৰ জনাইছোঁ বিজেপি চৰকাৰক আপোনালোকৰ যদি ইমান সৎ সাহস আছে নিজে আহক ছাত্ৰ সন্থা কৰ্মীৰ লগত যুঁজিবলৈ ইমানে যদি আপোনালোকে সাহস আছে যদি সাহস নাই তেনেহ'লে প্ৰশাসনক ব্যৱহাৰ কৰি কিন্তু আমাৰ ছাত্ৰ সন্থা কৰ্মীসকলক কিন্তু তেখেতসকলে কিন্তু হাত লগাই চাওক তেতিয়া আমি গম পাম তেখেতসকলৰ যি শক্তি তদুপৰি অনাগত দিনত এনে কাৰ্যৰ পৰা বিজেপি চৰকাৰখনক বিৰত থাকিবলৈ সকিয়নি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে দুলীয়াজানৰ পৰা জিৎ দত্তৰ ৰিপৰ্ট দ্য হৰাইজন